আপুনি যদি এটা ভাল প্ৰফেশনেল থাম্বনেল এডিট কৰিব বিচাৰে তেনেহলে আপুনি কেনেকৈ কৰিব যদি নাজানে তেনেহলে এই ভিডিওটো আৰম্ভৰ পৰা শেষ পৰ্যন্ত চাই থাকক চাওক মই এইটো ভিডিওত স্টেপ বাই স্টেপ কৰি দেখাই দিম যে কেনেকৈ আপোনালোকে এটা প্ৰফেশনেল থাম্বনেল এডিট কৰিব পাৰিব আপোনাৰ অতি সহজে আপোনাৰ মোবাইলটোৰ জৰিয়তে তেনেহলে বলক আজিৰ ভিডিওটো আৰম্ভ কৰো চাওক যদি আপুনি এটা ভাল থাম্বনেল এডিট কৰিব বিচাৰে তেনেহলে আপোনালোকে প্ৰথমে এই এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব লাগিব তো প্লে ষ্টৰটো ওপেন কৰাৰ পাছত ইয়া সাৰ্চ বাৰত সাৰ্চ কৰি দিব পিক্সেল ল্যাব এই এপটো মোৰ আগৰ পৰা ডাউনলোড কৰা আছে তো আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে মই ওপেন কৰি দিছো ওপেন কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আপোনালোকে চাব পাৰিব ইয়াত আপুনি কি কৰিব এই 3 ডটটো চাব পাৰিছে এই 3 ডটটো ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে ইমেজ সাইজত ক্লিক কৰি দিব ঠিক আছে ইমেজ সাইজত ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে প্ৰিসেট কাস্টম এই আগৰ পৰা এটা সাইজ দিয়া আছে এটো নহয় মানে থাম্বনেল এডিট কৰাৰ জন্য আপুনি এই কাস্টম অপচনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ইয়াত চাব পাৰিছে বহুত কিছু আহি গৈছে কাস্টম স্কয়াৰ প্রোফাইল পিকচার ইউটিউব চ্যানেল ব্যানার ইয়াৰ পৰা আমি থাম্বনেল এডিট কৰা শিকিব আহিছো গতিকে আমি ইউটিউব থাম্বনেলত ক্লিক কৰি দিম কৰাৰ পিছত ইয়াত ওকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত কি কৰিব আপুনি যদি বিচাৰে এই যোনটো ফটো আছে থাম্বনেলৰ কালাৰটো চেঞ্জ কৰিব তেনেহলে ইয়াত চাব পাৰিছে নাম্বাৰ 1 নাম্বাৰ 2 এড আছে ইয়াত ক্লিক কৰি দিব ঠিক আছে তাক ইয়াত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে কালাৰটো চেঞ্জ কৰিব পাৰিব ঠিক আছে মই বেলেগ এটা কালাৰ ইয়াত দি দিছো ঠিক আছে তাৰ পিছত ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে বিচাৰে যদি এটা টেক্সট লিখিব তেনেহলে টেক্সটটো কৰ পৰা আনিব ইয়াত চাব পাৰিছে 2 নম্বৰত এ লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ আগৰ পৰা এটা নতুন যদি টেক্সট আনিব বিচাৰে তেনেহলে এই ওপৰৰ প্লাস আইকনটো দেখা পাইছে ইয়াত ক্লিক কৰি এই টেক্সট অপচনটো ক্লিক কৰি দিব ঠিক আছে নতুন টেক্সট আহি গল ঠিক আছে ইয়াত কিবা এটা লিখি লব ধৰক মই লিখি দিছো নিজৰ নামটোৱে লিখি দিছো ঠিক আছে ঠিক আছে মোৰ নামটোৱে লিখি দিছো ইয়াত লগাই দিলো ধৰক আপোনালোকে যেনেকৈ মন যায় ভালকৈ থাম্বনেল ইয়াৰ পৰা বনাব পাৰিব তো ধৰক মোৰ নামটো লিখি দিলো মনোজ দত্ত ঠিক আছে মনোজ লিখাৰ পিছত ইয়াত চাব পাৰিছে আখৰটো বহুত সৰু সৰু হৈ আছে ইয়াক ডাঙৰ কেনেকৈ কৰিব ডাঙৰ কৰি এটা ধুনিয়া কেনেকৈ দেখিব আখৰটো তেনে ইয়াত এটো কৰিবলৈ হলে আপোনালোকে এনেকৈ স্ক্ৰল কৰি সাইডত আহি থাকিব গৈ ইয়াত চাব পাৰিছে ফ্ৰন্ট এবি ইয়াত ক্লিক কৰি ইয়াৰ পৰা আপুনি কেনেকৈ ডাঙৰ কৰিব আখৰটো বা কেনেকৈ এটা ধুনিয়া টেক্সট দিব ইয়াত তেনেহলে ইয়াত মইতো ইউজ কৰো এটো এমেৰেন্ট বোল্ড দিব পাৰে বা আপোনাৰ যোনটো ধুনিয়া লাগে এটো ক্লিক কৰি দিব ঠিক আছে সিলেক্ট কৰি ল'ব তো ওকেত ক্লিক কৰি দিব ওকেত ক্লিক কৰাৰ পিছত ইয়াত কি কৰিব বেছি কিছু কৰিব নালাগে মই সহজতে দেখাই দিম যে কোন কিনকুটা দিয়ে এটা ভাল থাম্বনেল ক্ৰিয়েট কৰিব পৰা যায় আৰু ইয়াৰ পিছত কি কৰিব ইয়াত ব্যাকগ্ৰাউণ্ডত যদি আপোনালোকে টেক্সটৰ কালাৰ দিব বিচাৰে এটো ক্লিক অন কৰি ইয়াৰ পৰা দিব পাৰিব মই নিদিও এটো বন্ধ কৰি দিছো ঠিক আছে তাৰ পিছত কি কৰিব লাহেকে এটা ষ্ট্ৰোক দি দিব ষ্ট্ৰোক দি ইয়া ষ্ট্ৰোকৰ কালাৰ দিব পাৰিব হৈ গল থাম্বনেল ক্ৰিয়েট আৰু একো কৰিব নালাগে বেছি কিছু কৰি কাম নাই নহয় 3D টেক্সট আছে বহুত আছে ইয়াত এনেকে কিটা কৰিব নালাগে এনেকে এটা ভাল থাম্বনেল আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব তো আপোনালোকে নিশ্চয় বুজি পাইছে যে আপোনাৰ মোবাইলটো জৰিয়তে কেনেকৈ অতি সহজে এটা প্ৰফেশনেল থাম্বনেল ক্ৰিয়েট কৰিব পাৰিব তেনেহলে আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিও লৈ তেতিয়ালৈ বাই